Hi guys. Hi. Good morning. Good morning. আজি আমি জগত যাম বিষ্ণু জগত যাম কোৱা বিষ্ণু জগত দা আমি আজি পূৰ্ণাহুতি দিম কোৱা আমি আজি পূৰ্ণাহুতি দিম কোৱা পূৰ্ণাহুতি দিম আৰু এতিয়া মই গা চা ধুই কিনে আমি যাম আপোনালোকে দেখা পাব আৰু চাই থাকিব মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব এনেকে কথা নকয় নহয় ধুনীয়াকে আমাৰ লিয়ন গা ধুই আহিলে চোৱা কোৱা গা ধুই আহিলো মই কোৱা গা ধুই আহিলো কোৱা মাই ওলাছে ইতে মই ওলাছে এটো মই দিছ এটো মা আমি জগা মন্দিৰ আহি আছো এজনী ঋষিকা এজনী ৰশ্মি এয়া আমি গোটেইকেইজনী লগ হৈ মন্দিৰত আহি আছো এইকেইটা মোৰ লগৰে হয় মানে মোক বা বুলি মাতে মোৰ ফ্ৰণ্টতে থাকে এই দুজনীও একেলগে আহিছো গোটেইকেইটাই চাই থাকক আমাৰ ভিডিঅ' পিছফালে আৰু স্কাচপ চেনেলটোলৈকেও মই স্বাগতম জনালোঁ সকলোকে চাই থাকক আমাৰ ভিডিঅ' চব মন্দিৰবিলাকতো এনেকুৱা হিল এৰিয়াই হয় না পূৰ্ণাহুতি ল'ব এতিয়া মই গৈ আছোঁ যোৱাকালি মই টিকট লৈ থৈছোঁ ইয়াত মানে টিকট ছিষ্টেম হয় পূৰ্ণাহুতি দিয়াৰ কাৰণে বহুত বেছি মানুহ হৈ গ'লে লাষ্ট টাইমলৈকে পূৰ্ণাহুতি নাথাকে সেই গতিকে মই যোৱাকালি আহুতিৰ টিকটটো ৰাখি থৈ দিছিলোঁ এইটো গতিকে আজি মই আনিব গৈছোঁ আহুতিকেইটা আনি কিনে আমি চব চাকি বন্তি জ্বলাব যাম আৰু বাকীখিনি দেখাম বাৰু কি কৰিম প্ৰথমতে আহুতিকেইটা লৈ ল'লোঁ চাই থাকক এয়া যজ্ঞ মন্দিৰ পাই গ'লোঁ চাকি বন্তি দিয়া হৈ গ'ল এনে অকণমান দেখাই দিছোঁ চাকি দিয়া ঠাইখিনি ক'ত কেনেকৈ চাকি দিয়ে আৰু বাকী বহাৰ মানুহবিলাকে চাকি দি বহিব মানে সুবিধাকণো আছে তাত দেখাই দিছোঁ চাই লওক আপোনালোকে মন্দিৰৰ ভিতৰখন অকণমান দেখাই দিম বুলি ভাবিছোঁ ইয়াতে পূৰ্ণাহুতি দিয়া হ'ব বামুণে কিবা কিবি নিয়ম কৰি আছে আমি আহুতিকেইটা শোধন কৰি ল'লোঁ শোধন কৰাৰ পিছত 3 পাক ঘূৰিব লাগে ঘূৰা হৈ গ'ল আমাৰ লিও মানে 3 পাক ঘূৰি থাকোঁতে যে সেৱা কৰিব লাগে সি ভিতৰত সোমাই যায় তাক অলপ মৰম কৰিছে 3 পাক ঘূৰা হোৱাৰ পিছত আমি সেৱা কৰিলোঁ লিও আৰু মই সেৱা কৰি কিনে এতিয়া আকৌ লাইন পাতিব লাগিব আহুতি দিয়াৰ কাৰণে বাকীখিনি দেখাই আমি এতিয়া বহি আছোঁ কাৰণ আহুতি দিব সময় হোৱা নাই অলপ দেৰি আছে আহুতি দি উঠি কিনে বাকীখিনি দেখাম বাৰু আহুতি কেনেকৈ দিয়ে কি দিয়ে দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ এতিয়া চাই থাকক আৰু এই সৌন্দৰ্যটো দেখাই দিয়ে মন্দিৰৰ পিছফালে মানুহ আমাৰ ইয়াত বহুত মানুহ হয় না সেইবিলাক দেখাই দিয়ে ইয়াত মানে বিষ্ণু মন্দিৰত 3 দিনীয়া কাৰ্যসূচী কৰা হয় প্ৰথম দিনাখনে চাকি বন্তি জ্বলোৱা হয় তাৰে নেক্সট দিনাখন মানে ৰাতিপুৱা সূৰ্যৰ পোহৰ আনি পানীত উঠাই তাৰপিছত আকৌ ছেকেণ্ড দিনাও হোম কৰা হয় তাৰপিছত দুপৰীয়া খিচাৰি বুট ভাত এইবিলাক দিয়া হয় তাৰপিছত গধূলি আকৌ চাকি বন্তি জ্বলাই মানে 3 দিনৰ দিনাখনে হেৰি কৰা হয় মানে পূৰ্ণাহুতি দিয়া হয় আজি মেইন যজ্ঞ হয় যিটোত মানে আজি চব ৰাইজে একেলগে গোট হৈ কিনে আজি পূৰ্ণাহুতি দিব আৰু চবে একেলগে আমিও মানে ভাত ল'বৰ কাৰণে ভগৱানে যে সুযোগখন দিছে সেইটো কাৰণে বহুত ভাল লাগিছে বাকীবিলাক দেখাই থাকিম বাৰু চাই থাকিম আহুতি আৰম্ভ
এইখিনি ভয়ে খাব কিন্তু অলপ পিছত দেখাই আছোঁ লাইনটো ভালকৈ কৰি দিব আমাৰ পূৰ্ণাহুতি ষ্টাৰ্ট হৈ গ'ল এনেকৈয়ে পূৰ্ণাহুতি দিয়া হয় আপোনালোকক গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'ল আমি দিয়াটো দেখাব পৰা নাই সেই গতিকে বহুত মানুহ মানে যিমানখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ নেক্সট বছৰ যদি কোনোবাই আহি পোৱা নাই যজ্ঞ মন্দিৰত আহিব বিচাৰিলেও আহিব পাৰিব মাঘী পূৰ্ণিমাতে হয় এয়া আমাৰ 3 দিনীয়া কাৰ্যসূচীটো চাই থাকক দেখাই দিওঁ তলত মানুহ চাওকচোন কিমান মই ইমান ভালকৈ এডিট কৰিব নাজানো সেই গতিকে মই নৰ্মেল ভিডিঅ'ই দিব বিচাৰোঁ মই যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ আপোনালোকে যদি কিবা ভুল দেখে মোক নিশ্চয় কমেণ্ট কৰি জনালে মই ভাল পাম কাৰণ মই ইমান ভালকৈ নাজানো কাৰণে নৰ্মেলেই দিব বিচাৰোঁ চাই থাকক আমাৰ আহুতি দিয়া হৈ গ'ল এতিয়া ভোগ ভাত দিছে আমি ভোগ ভাত খাই লওঁ খাই কিনে আকৌ বাকীখিনি দেখাম বাৰু চাই থাকক আমাৰ শেষ হৈ গ'ল এতিয়া প্ৰসাদ চকাদ চব খোৱা হ'ল এতিয়া আমি গৈ থাকোঁ ইমান ৰ'দটো পৰিছে নহয় চকুকেইটা মেলিবই নোৱাৰি লিউ মা ৰশ্মি খোজকাঢ়ি কাঢ়ি আহি আছে হাই লিউ আমাৰ সভা শেষ যজ্ঞ মন্দিৰৰ 3 দিনীয়া সভা শেষ আমাৰ কি শেষ সভা শেষ পূজা শেষ আমাৰ এতিয়া চব হৈ গ'ল ৰশ্মি ঘৰ পালে লিউ আৰু মই দোকানত থাকিম আৰু মা এতিয়া যাব মন্দিৰ মানে আৰু এখন নাম আছে তাত যাব সেইকাৰণে আজিলৈকে বাই এতিয়া লিউ এতিয়া ৰশ্মি মাহীৰ ঘৰত আহিলে তাক ইয়াতে থাকিব দিছোঁ ৰশ্মিৰ লগত শুবহি সি ৰশ্মি খুব ভাল পায় সেই গতিকে চিন্তা নাই আৰু মোৰ নিচিনাকৈ কেয়াৰ কৰে গতিকে চিন্তা নাই বিন্দাছ থাকিব এতিয়া কাৰ লগত থাকিবা তুমি এতিয়া হা কাৰ লগত সামৰিবা ৰশ্মি মাহীৰ লগত তুমি ৰশ্মি মাহীক ভাল পোৱা ন বহুত ভাল পোৱা মা চাইছে বহুত ভাল পায় ঠিক আছে দিয়া তুমি সামৰি দিয়া দেই মই দোকানত আছোঁ তোমাক গধূলি নিব আহিম দেই পাপা আহিলে দেই বাই কোৱা বাই কোৱা বাই মোৰ দেখি চাই কোনে কোৱা বাই কোৱা আমাৰ ভিডিঅ' চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই